নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আমি আজি যাব ওলাইছোঁ নাজিৰাত থকা আগ্নিনাভ মন্দিৰ ভাগলৈ। মা দেউতাহঁতে বহুত দিনৰ পৰা কৈ আছিলে মন্দিৰ ভাগলৈ যাবলৈ, সেয়ে আজি ওলালোঁ ফাইনেলি। সেয়ে আমি গৈ আছোঁ এই খনিকৰ হৈ 4 লাইনেদি। এইপিনে পাই গ'লোঁ খনিকৰ চাৰিআলি, এইফালে বৰবৰুৱা হৈ যাম। পাই গ'লোঁ আমি বৰবৰুৱা, এইটো গোল চক্কৰ। আমি এতিয়া চিধা গৈ থাকিম। এইপিনে পাই গ'লোঁ এইটো বগীবিল যোৱা তিনিআলিটো, বগীবিল লখিমপুৰ ধেমাজি ঢকুৱাখানা মাজুলী এইফালে গাড়ী ৰখি আছে। এইফালে নাযাওঁ, আমি যাম চিধা, যিহেতু আমি গৈ আছোঁ নাজিৰা। এইপিনে পাই গ'লোঁ আমি খোৱাং। এইফালে ওপৰেৰে ট্ৰেইন গৈ আছে। আমি পাই গ'লোঁ মৰাণ টাউন। এইপিনে মৰাণত বনি আছে ফ্লাইঅভাৰ, কাম চলি আছে, খতম হোৱা নাই ফ্লাইঅভাৰ। এইপিনে পাই গ'লোঁ চেপন তিনিআলি। আমি শিৱসাগৰ হৈ নাযাওঁ, আমি সোণপৰা হৈ ভিতৰতে সোমাই দিছোঁ নাজিৰা। এইপিনে পাই গ'লোঁ দিচাং ৰিভাৰ। এইফালে ব্ৰিজখন বহুত নেৰ', দুখন গাড়ী ক্ৰছ কৰিব নোৱাৰি, সেয়ে ৰখিবলগীয়া হৈছে এইফালে। এতিয়া আমি আগবাঢ়িছোঁ। দিচাং ৰিভাৰ, এইফালে ৰাইট চাইডে বনি আছে ডাঙৰ ব্ৰিজ। এইখন বলেৰ' পিকআপখন ৰখি আছে, মই আগবাঢ়িলে ই যাব। ফাইনেলি গাইছ, আমি পাই গ'লোঁ আগ্নিনাভ মন্দিৰ ভাগলৈ। গাড়ীখন পাৰ্কিং কৰি দিলোঁ। মাহঁতে ইয়াত কিবা কিবি লৈ লৈছে, ঘৰৰ পৰা যিহেতু বস্তু অনা নাই, ইয়াতে গোটেইখিনি বস্তু কিনি লৈছে। এতিয়া আমি আগবাঢ়োঁ। এতিয়া আমি যাম মন্দিৰ ভিতৰলৈ। এতিয়া আমি যাওঁ বলক ভিতৰলৈ। ভৰিহাতকেইটা ধুই লওঁ, আমি ভিতৰলৈ সোমাই যাওঁ। ইয়াত পিতলৰ চাকি এগছ আছে হেনো বহুত ডাঙৰ। ইয়াতে প্ৰথমে তেল ঢালিব লাগে হেনো, তাকে বিচাৰি লওঁ। কোনফালে আছে কোনফালে আছে। ৰছী পাৰ হ'বলগীয়া আছে, আৰু ইয়াত লিখা আছে বৰ্ডবিলাক কোনফালে যায়। এইটো পাই গ'লোঁ আমি ডাঙৰ পিতলৰ চাকি গছ, ইয়াতে ঢালিম এতিয়া আমি চবেই তেল। এইফালে হৈ গ'ল আমাৰ তেল ঢলা, এইফালে তামোল পাণটো আগবঢ়াই লৈ এতিয়া আমি মন্দিৰ ভাগলৈ কোনফালে সোমাই তাকে বিচাৰোঁ। এইফালে যিহেতু বেৰিকেড দিয়া আছে, বস্তুকেইটা ঠিক কৰি লৈছোঁ। আমি যাওঁ ভিতৰলৈ। ইয়াতো লাইন পাতিব লাগিব চাগে। লাইন পাতি দিছোঁ। কলহ এটা আছে, তাতে পানী ঢালি দিছোঁ। পণ্ডিতজীয়ে পূজা কৰি আছে, আমিও গৈছোঁ ভিতৰলৈ। পূজা চলি আছে। সেই অগ্নিনাভ বাবা, আমি চবেই আশীৰ্বাদ লৈ লৈছোঁ। ফাইনেলি আমাৰ পূজা কৰা হৈ গ'ল। এতিয়া আমি আহিছোঁ বাহিৰলৈ। ইয়াতে অকণমান আমাৰ ডিছকাছ চলি আছে। ইয়াত ক'ৰবাত
ক্ষীৰ দিয়ে বোলে, তাতে অকণমান খাই লওঁগৈ। কিন্তু বিচাৰি পাই গ'লোঁ ক্ষীৰ দিয়া জেগাটো। এই ল'ৰাজনে গোটাই আছে ক্ষীৰ, আমি খাই লওঁ। মানুহখিনি লাইন পাতি আছে, মাহঁতৰ লাইন পাতি দিছে। আইগৰাকী আছে লগ কৰিবলৈ। এই আইগৰাকী বহি আছে, চবেই প্ৰব্লেমবিলাক কৈ আছে। মই গুচি আহিলোঁ বাহিৰলৈ, মই ৰখি থাকিব নোৱাৰোঁ। আধা ঘণ্টা হ'ল মই এইপিনে গাড়ীত আহি বহি আছোঁ, ৱেইট কৰি আছোঁ তাহাঁতি অহালৈ। 1 ঘণ্টা হৈ গ'ল এতিয়া, অহাই নাই। ফাইনেলি গাইছ আহি গ'ল সিহঁতি, আৰু এতিয়া আমি যাম ডিমৌত থকা বৰলুইত ধাবা। ফাইনেলি ধাবা পাই গ'লহি গাইছ। এতিয়া যাওঁ বলক ভিতৰলৈ। ভেজ নন ভেজ দুটাই পোৱা যায়। এতিয়া আমি কেবিনত বহি ল'লোঁ। আহি গ'ল খানাও। আমি ভেজ থালি অৰ্ডাৰ দিছোঁ। আহি গ'ল ভেজ থালি, বহুত আইটেম দিছে। মাহঁতকো দি দিলে থালি। পনীৰ খোৱা ষ্টাৰ্ট দি দিলোঁ আমি চবেই। বাহিৰত আহি গাইজ দেখিলোঁ, খাওঁতে গধূলি হৈ গ'ল। এতিয়া আমি যাম ঘৰলৈ। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব।